হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক কেনে আছে? ভালে আছেনে? ময়ো ভালেই। আজি আপোনালোকক মই জনাই বৰ সুখী হৈছোঁ যে মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আপোনালোকৰ ছাপোৰ্টত। আপোনালোকে বহুত ছাপোৰ্ট কৰিলে, সেইবাবে মোৰ 1K পাবলৈ সক্ষম হ'লোঁ। আৰু আগলৈ মোক যাতে ছাপোৰ্ট কৰি যায় তাৰ বাবে বহুত আশা ৰাখিছোঁ। আৰু ধৰি লওক মোৰ 1K হৈছে, 2K, 3K, 4K যিমানেই আগবাঢ়ি যাওক আপোনালোকৰ ছাপোৰ্টৰ বহুত দৰকাৰ আছে। আৰু মোৰ ইউটিউব চেনেলটো এতিয়া লাহে লাহে ডাঙৰ হৈছে আৰু ইউটিউব পৰিয়ালটো ডাঙৰ হৈছে। আৰু মোৰ ইউটিউবাৰ বন্ধুসকলে সৰু ভিডিঅ' ক্লিপ দি পঠিয়াইছে। সৰু ভিডিঅ' ক্লিপত মোৰ 1K ছাবস্ক্ৰাইবৰ কংগ্ৰেচুলেশ্যন জনাইছে আৰু শুভেচ্ছা জনাইছে। ভিডিঅ'টোত মোৰ বন্ধুসকলে কি কৈছে চাওঁচোন ব'লক। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো নিশ্চয় ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মোৰ বৰ্তমান ভাল। আজি বৰ্তমান মই মোৰ নিজৰ চেনেলত উপস্থিত নাই। মই আছোঁ আইনুল কাৰ্পেণ্টাৰ এণ্ড ব্লগ চেনেলটোত। আজি আইনুল কাৰ্পেণ্টাৰ এণ্ড ব্লগ চেনেলটোৱে বহুত কষ্টৰ মূৰত 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হৈছে। আৰু এই 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ আঁৰত আপোনালোকৰ বহুত মৰম চেনেহ আছে। আপোনালোকে আশীৰ্বাদ কৰাৰ বাবে এনেকৈ আগবাঢ়ি যাব পাৰিছে। আৰু আপোনালোকে সদায় এনেকৈ আইনুল কাৰ্পেণ্টাৰ এণ্ড ব্লগ চেনেলটো মৰম চেনেহ দি যাব, যাতে আৰু তেওঁ আগুৱাই যাব পাৰে। সাহস দিব 1K, 2K, 4K এনেকৈ যাতে আৰু আগবাঢ়ি যাব পাৰে। আৰু বন্ধুসকল, মোৰো এটি সৰু চেনেল আছে, আপোনালোকে ভিজিট কৰি চাব পাৰে। শ্যামজ ব্লগ বুলি আছে। আৰু আপোনালোকে যদি মোৰ চেনেলটো ভাল পায়, আপোনালোকে মোকো অলপ মৰম চেনেহ দিব। তাৰপিছতে আৰু শেষত বন্ধুসকল, আকৌ পুনৰবাৰ মই আইনুল কাৰ্পেণ্টাৰ ব্লগ চেনেলটোলৈ মোৰ পিনৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকৈ তুমি ভাল ভিডিঅ' দি যোৱা। আৰু তেতিয়াহ'লে বন্ধুসকল, আপোনালোক ভালে থাকক, কুশলে থাকক। ইমানেই, বাই। নমস্কাৰ, মই আস্মিন আৰু আস্মিন কিচেন এণ্ড ব্লগৰ পৰা মই আস্মিনে কৈছোঁ। আৰু মই আজি মোৰ দাদাৰ চেনেল আইনুল কাৰ্পেণ্টাৰলৈ আহিলোঁ। আৰু দাদাক মোৰ ফালৰ পৰা আৰু মোৰ আস্মিন কিচেন এণ্ড ব্লগৰ গোটেই পৰিয়ালবৰ্গৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁ ইমান ধুনীয়া, ইমান অতি সোনকালে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে। তেওঁক এনেকৈ আপোনালোকে ছাপোৰ্ট কৰিব, মৰম আপোনালোকে সহায় সহযোগিতা কৰিব, যাতে আগলৈ তেওঁ 1Kৰ পৰা আৰু বেছি ছাবস্ক্ৰাইবাৰ বাঢ়ি যায়, তেওঁৰো যাতে ডাঙৰ পৰিয়াল হৈ পৰে। তো ইমানতে আকৰবাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ। হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আপোনালোকৰ মৰমৰ আশীৰ্বাদত মই পিংকিয়ে মোৰ পিংক প্লাছ চেনেলৰ তৰফৰ পৰা আইনুল দাক মই বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মেনি কংগ্ৰেচুলেশ্যন আইনুল দা, কিয়নো আইনুল দাৰ আইনুল কাৰ্পেণ্টাৰ এণ্ড ব্লগছ নামৰ চেনেলটোৱে ৰিচেণ্টলি 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে। তো মেনি কংগ্ৰেচুলেশ্যন আইনুল দা। আৰু এনেকৈ আপুনি খুব ধুনীয়া কণ্টেণ্ট দি আমাক ভিডিঅ' দি যাওক আৰু আমিও চাই গৈ থাকিম মৰম বিবাদত। তো আমি আছোঁ। আৰু মোৰো এটা সৰু চেনেল আছে, নাম হৈছে পিংক প্লাছ। তো এবাৰ ভিজিট কৰি চাব। তো আজিলৈ এৰিছোঁ, বাই। হাই মাই ডিয়াৰ ফ্ৰেণ্ডছ, মই চিহা গগৈ। মই আজি মোৰ নিজৰ চেনেলত নাই। মই আজি উপস্থিত আছোঁ আইনুল কাৰ্পেণ্টাৰ ব্লগছত। আৰু তেখেতৰ অতি কম দিনৰ ভিতৰতে 1K হ'ল। তাৰ বাবে মই মোৰ তৰফৰ পৰা কংগ্ৰেচুলেশ্যন জনাইছোঁ। তেখেত আগবাঢ়ি যাওক আৰু সদৌ অসমবাসী ৰাইজে তেখেতক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব, তাৰে কামনা কৰিছোঁ। আইনুল দা, আপুনি আগবাঢ়ি যাওক আৰু আপোনাৰ কামবিলাক পৰিকল্পিতভাৱে দেখাই যাব, ৰাইজে চাব, তাৰে কামনা কৰিছোঁ। আৰু মোৰ এটি সৰুকৈ চেনেল আছে চিহা গগৈ বুলি, আৰু নীলা প্ৰতিম গগৈ ব্লগছ বুলি এটা চেনেল আছে। মুঠতে দুটা আছে। সকলোৱে মোক এই চেনেল দুটি চাৰ্চ কৰি চাব আৰু ভাল পালে এটি লাইক আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই মমি আমেদে। আজি মই মোৰ চেনেলত নাই, মই আছোঁ আইনুল কাৰ্পেণ্টাৰ এণ্ড ব্লগছৰ চেনেলত। কাৰণ আজি আইনুল কাৰ্পেণ্টাৰে 1K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিলে। আৰু সেয়েহে আইনুল কাৰ্পেণ্টাৰ, মই মোৰ ফালৰ পৰা আপোনাক মেনি কংগ্ৰেচুলেশ্যনছ। আৰু আজি যে আইনুল কাৰ্পেণ্টাৰে 1K সম্পূৰ্ণ কৰিলে, সেইটো সম্ভৱ হৈছে একমাত্ৰ আপোনালোকৰ কাৰণে। আপোনালোকে মৰম নিদিয়া হ'লে হয়তো কৰিব নোৱাৰিলে হয়। আপোনালোকে এনেকৈ আগলৈ মৰম দি যাওক, যাতে আইনুল কাৰ্পেণ্টাৰে আজি 1K, 10K, 100K কৰিবলৈ সক্ষম হয়। আৰু আইনুল কাৰ্পেণ্টাৰে সদায় ধুনীয়া কণ্টেণ্ট লৈ আপোনালোকৰ ওচৰলৈ ভিডিঅ' লৈ যাব সদায়। আপোনালোকে সদায় তেওঁৰ ভিডিঅ'বোৰ চাব আৰু সদায় আগলৈ মৰম দি যাব, তেখেতে যাতে আগবাঢ়ি যাব পাৰে। আৰু মোৰো এটা সৰুকৈ চেনেল আছে, নাম মমি আহমেদ ব্লগছ। আৰু আপোনালোকে এবাৰ ইউটিউবত গৈ চাৰ্চ কৰি চাবচোন। যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই, অল অফ ইউ, লাভ ইউ।
হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ খবৰ বহুত ভাল। আজি মই মোৰ চেনেলত নাই, মই আছোঁ আজি আইনুল কাৰ্পেণ্টাৰ চেনেলত। তেওঁ অতি সোনকালে 1K কৰি কমপ্লিট কৰি দিলে। তাৰ কাৰণে মোৰ ফালৰ পৰা বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি এনেকৈ আগবাঢ়ি যাই থাকক, সোনকালে যাতে মনতো কৰি দিয়ে। সকলোৱে তেওঁক ছাপোৰ্ট কৰিব। বহুত কষ্টৰ ফলত তেওঁ 1K কৰি দিলে। ভাল লাগিছে শুনি পেলাই। ইমান কষ্ট কৰি পেলাই মানুহজনে ইমানটো আগবাঢ়িলে, ভাল লাগিল। আৰু এনেকৈ আইনুল দা নতুন নতুন ভিডিঅ' দি যাব, আমি আপোনালোকক সদায় ছাপোৰ্ট কৰি যাম। আৰু ইয়াতে কৈ দিওঁ, মোৰো এটা সৰুকৈ চেনেল আছে, ধুনুমুনু ব্লগ বুলি। প্লিজ সকলোৱে ছাপোৰ্ট কৰিব। আজিলৈ বাই বাই। तो हेलो गाइस, कैसे हो? आई होप कि सब बढ़िया होगा। मैं भी बहुत बढ़िया हूँ। मैं आज अपना चैनल पे नहीं हूँ, मैं हूँ आइनुल दा का चैनल पे। वो आज बहुत दिन का बाद 1K कंप्लीट हो चुका है, तो उसका मेरा तरफ से उसको मैनी कॉन्ग्रेचुलेसन। तो आप लोग भी ऐसे सपोर्ट करते रहिए और आगे बढ़ाते रहिए। सबका चैनल बड़ा हो, ऐसे सबका मन होता है, इतना मेहनत करता है, तो आप लोग का सपोर्ट का जरूरी है गाइस। जो भी वीडियो को देख रहा है चैनल पे नया है तो चैनल को सब्सक्राइब कर दीजिए, अनुदा को सपोर्ट कीजिए, मेरा तरफ से फुल सपोर्ट। तो तब तक के लिए बाय बाय गाइस।